ये अब अসমत कार्बी आंगलंगत खेरनी घटना गते नहीं, ये गलत बात है। ये असम का नहीं है ये सब वीडियो। কাৰ্ডম নমস্কাৰ। কিছুমান মানে দুষ্ট প্ৰকৃতিৰ লোকে কি কৰিছে, মণিপুৰৰ কিছুমান পুলিচৰ লগত মাৰপিট কৰা জনতাৰ সেই কিছুমান ভিডিঅ' আপলোড কৰিছে আৰু লিখি দিছে এয়া বোলে অসমত কাৰ্বি আংলংগত খেৰনি ঘটনা गते नहीं, ये गलत बात है। ये असम का नहीं है ये सब वीडियो, मणिपुर का वीडियो है। सो ऐसे वीडियो मत डालिए আৰু আপোনালোকে সাৱধান হ'ব। তৎক্ষণাত অসমীয়াত লিখা আছে বুলি কোনোবা অসমীয়া দিয়া বুলি ঘপকৈ আৱেগিক হৈ পোষ্টবিলাক শ্বেয়াৰ কৰি নিদিব, কমেণ্ট কৰি নিদিব। এইবিলাক চব বাহিৰৰ দুষ্ট চক্ৰৰ অসমীয়া আৰু অনা অসমীয়াৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা চলাই আছে। আজি ভূমিপুত্ৰক নিজ ভূমিত কৈছে গো বেক বুলি। আৰু দুদিনমানৰ পিছত কোনোবাই আকৌ কৈ দিব যে অসমীয়া অসমৰ পৰা গো বেক বুলি। গতিকে এতিয়াও সময় আছে, আমি এক খবৰ হ'ল। তই আমুক, মই আমুক, আপুনি আমুক জাতিৰ, মই আমুক জনজাতিৰ, সেইটো কৰিলে নহ'ব। আমি সকলোৱে ভাগ ভাগ নহয়, সেইটোৱে ভাগ ভাগ নহয়। আমি অসমীয়া হিচাপে একগোট হৈ থাকিব লাগিব, নহ'লে অসমীয়াক কৈ দিব অসমীয়া অসমৰ পৰা গো বেক।